সেইবিলাক তেওঁলোকে এইখিনিতে তেওঁলোকে সমাপ্ত কৰক, তেওঁলোকৰ নাটক সমাপ্ত কৰক যে ইলেকশ্যনত ৰাইজৰ ভোট আদায় কৰাৰ স্বাৰ্থত তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেয়া আজি মিছা বুলি আজি প্ৰমাণিত হ'ল। আৰু আমি এইটোৱে আহ্বান কৰিব বিচাৰিছো যে কাৰ্বি আংলঙত ডিমা হাছাওত থকা বিভিন্ন দল সংগঠনে আমাৰ অট'নমাছ ষ্টেটৰ স্বাৰ্থত আজি বিজেপি চৰকাৰৰ যি প্ৰতাৰণাৰ বিৰুদ্ধে সকলোৱে মানে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আমি তেওঁলোকৰ পৰা তেওঁলোকক আমি আহ্বান কৰিছো। আৰু আমি এই বন্ধৰ জৰিয়তে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰলৈ এটাই আমি মেছেজ দিব বিচাৰিছো যে আপোনালোকে যদি আমাৰ সংবিধানৰ যি প্ৰদত্ত সেইটো যদি ৰূপায়ণ নকৰে ইয়াতকৈ কিন্তু আমি জোৰদাৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমি এটা পৰ্যায়লৈকে চাইছিলো কাৰ্বি আংলঙৰ ৰাইজেও ভাবিছিলে যে চৰকাৰৰ পক্ষত থাকিলেহে আমাৰ স্বায়ত্তশাসিত ৰাজ্য আমি এচিভ কৰিব পাৰিম। এই কিন্তু ধাৰণা ভুল, সেয়া আজি প্ৰমাণিত হ'ল। আৰু মই হৰেণ সিং বে ডাঙৰীয়াক এটাই সুধিব বিচাৰিছো যে তেখেতে বিজেপিয়ে অট'নমাছ ষ্টেট সমৰ্থন নিদিয়াটো ইমান দিনে গম পোৱা নাছিলে নেকি? আজি তেখেতে MP হৈহে সেইখিনি কথা জানিব পাৰিছে যে বিজেপিয়ে কোনো আমাৰ অট'নমাছ ষ্টেট ক্ৰিয়েশ্যনৰ কাৰণে পলিচি নাই বুলি। গতিকে এই মুহূৰ্তত তেওঁ যদি সঁচাকৈ কাৰ্বি আংলং ডিমা হাছাও ৰাইজৰ স্বাৰ্থৰ কাৰণে অট'নমাছ ষ্টেটৰ স্বাৰ্থৰ কাৰণে যদি MP হৈছে তেতিয়াহ'লে তেওঁ নিস্বাৰ্থভাৱে এই সাংসদ যি পদ এইটো ৰেজিগনেশ্যন দিয়ক। কাৰ্বি আংলঙৰ ডিমা হাছাওৰ যি MLA সকল আছে তেওঁলোকে অট'নমাছ ষ্টেটৰ স্বাৰ্থত ৰেজিগনেশ্যন দিয়ক। দুটা কাউন্সিলৰ ৰেজিগনেশ্যন দিয়ক এই বিজেপি দলৰ পৰা। কাৰণ এই বিজেপি দলে তেওঁলোকে আমাৰ ৰাইজক অকল ভোটৰ অংকত অকল ভোট বেংক হিচাপেহে আমাৰ কাৰ্বি আংলং ডিমা হাছাওক তেওঁলোকে ৰাইজক ব্যৱহাৰ কৰি আহিছে। গতিকে আমি এই বিজেপি দলক আমি কাৰ্বি আংলঙৰ যি ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যি বিজেপি যি নেতৃত্ব তেওঁলোকেও আজি নিজৰ স্থিতিটো স্পষ্ট কৰক যে বিজেপিয়ে কোনোদিনে অট'নমাছ ষ্টেট সমৰ্থন নকৰে। এই কথাটো তেওঁলোকে আজি স্বীকাৰ কৰক। আজি তেওঁলোকে কোনো ৰাইজৰ ওচৰত এই ড্ৰামা আজি কৰিব